নমস্কাৰ ৰাইজ। বহু জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নাম অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। আজি মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হয় 1969 চনৰ 1 ফেব্ৰুৱাৰী যোৰহাটত। প্ৰাথমিক শিক্ষাত বাল্য ভৱনত আৰম্ভ কৰে আৰু তাৰ পাছত কামৰূপ একাডেমীৰ পৰা 1985 চনত মেট্ৰিক উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে। নিজৰ বাকপটুতা আৰু কৰ্মদক্ষতাৰ বাবে 1978 চনত কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ পদ লাভ কৰে ডক্টৰ শৰ্মাই। তাৰ পাছৰে পৰা ছাত্ৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা অতি সক্ৰিয় হৈ পৰে। 1992 চনত কংগ্ৰেছত যোগদান কৰে ডক্টৰ শৰ্মাই। তাৰ পাছৰে পৰা ৰাজ্যৰ সক্ৰিয় ৰাজনীতিত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু লগতে নিজৰ বাকপটুতা আৰু কৰ্মদক্ষতাৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 2001 চনত প্ৰথমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা জয়লাভ কৰে ডক্টৰ শৰ্মাই। তাৰ পিছৰ পৰা তেওঁৰ ৰাজনীতিৰ পথত কেতিয়াও পিছুৱাব লগা হোৱা নাই। তেতিয়াৰ চৰকাৰৰ দিনত তেওঁ বহুতো গুৰুত্বপূৰ্ণ মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰে আৰু সুচাৰুৰূপে তাক পালন কৰে। 2015 চনৰ 15 ছেপ্টেম্বৰত কংগ্ৰেছৰ ত্যাগ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই বছৰতে বিজেপিত যোগদান কৰে শৰ্মাই। বিজেপিত যোগদান কৰাৰ পিছৰে পৰা বিজেপিৰ এজন যোদ্ধা হিচাপে তেওঁ কাম কৰে আৰু অতি কম সময়ৰ ভিতৰতে সকলোৰে প্ৰিয়ভাজন হৈ পৰে। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যোৱা 5টা বছৰত বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্তানি আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে আৰু সুচাৰুৰূপে তাক পালন কৰে। 2001 চনৰ নিৰ্বাচনত বিজেপিক আকৌ শাসনলৈ অনাত হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট অৱদান আছে। সেয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আগন্তুক চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পথাৰত কৰা কষ্ট, ত্যাগ, কৰ্মদক্ষতা আৰু বাকপটুতা আদিৰ বাবে আজি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে। আগন্তুক দিনত তেওঁৰ নেতৃত্বত অসমখনে এক নতুন মাত্ৰা পাওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।